শিল্পী জুবিন গাৰ্গৰ লাষ্ট যেটো ইন্টাৰভিউ যেটো পডকাষ্ট ৰীতা চৌধুৰী বাইদেউৰ লগত দিছিলে সেই ইন্টাৰভিউটো যদি আমি চাওঁ নহয় সেই ইন্টাৰভিউটো চালে বুজি পাম দ্য নাথিংনেছ বুলি এটা কথা কৈছিলে জুবিন দাই দ্য নাথিংনেছ বিষয়টো বৰ দীঘলীয়াকৈ আলোচনা নহলে ভিডিঅ'টোত সেই দ্য নাথিংনেছ বুলি কথাটো কোৱাৰ লগে লগে মোৰ ক্ৰিয়া কৰিছিলে যে জুবিন দাই কি কথা ক'লে এইটো দ্য নাথিংনেছ ৰীতা বাইদেউ সুধিছিলে আপুনি পঢ়িছে নেকি তুমি পঢ়িছা নেকি যেতিয়া মই গুগল কৰি চালো বিষয়টো অত্যন্ত গভীৰ আৰু সিদিনাখনে গম পালো যে জুবিন গাৰ্গৰ যেটো স্থান কেৱল ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰে তেওঁ সেই স্থানটো পোৱা নাই তেখেতে অধ্যয়ন কৰিছে কিতাপ পঢ়িছে বিভিন্ন বিষয়ত কিতাপ পঢ়িছে আৰু সেই কাৰণে আজি আমি সকলোৱে তেখেতক এই সন্মানখিনি দিছো তেখেতে আৰ্জিছে এই সন্মানখিনি আপোনালোকে দেখিছেনে এইটো ভংগিমা নাচনীয়ে নচা কিমান মান বছৰৰ পৰা দেখি আছে বাৰু কিমান মান বছৰৰ পৰা আপোনালোকে বিহু চাই আহিছে জন্মৰে পৰা আৰু জন্মৰে পৰা এইটো ভংগিমা দেখি আহিছে গুৱাহাটী বিহু সন্মিলনীৰ ৭৫ সংখ্যক বিহু উদযাপন বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ নিয়মাৱলী বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীগৰাকী বিগত যিকোনো বৰ্ষত শ্ৰেষ্ঠ বিহুৱতী বিহু ৰাণী বা তেনে কোনো সমপৰ্যায়ৰ উপাধিৰ অধিকাৰী হ'ব লাগিব প্ৰতিযোগীৰ বয়স ১৮ বছৰৰ ওপৰ হ'ব লাগিব বিবাহিতা মহিলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব অন্যথা আইনমতে দণ্ডনীয় হ'ব প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০০ টকা ধাৰ্য কৰা হৈছে প্ৰতিগৰাকী প্ৰতিযোগীক ১৫ মিনিটকৈ সময় দিয়া হ'ব ১৩ মিনিটত এটি সংকেত ধ্বনি দিয়া হ'ব প্ৰতিগৰাকী প্ৰতিযোগীৰ নিজ এফাকি বিহু গীত গোৱাৰ উপৰিও যিকোনো এবিধ লোকবাদ্য বজোৱাটো বাধ্যতামূলক হ'ব প্ৰতিগৰাকী প্ৰতিযোগীয়ে বিহু নাচৰ শুদ্ধ ভংগী প্ৰকাশ কৰিব প্ৰতিগৰাকী বিহু নাচৰ শুদ্ধ ভংগীমা আচলতে প্ৰিয় দৰ্শক মনত বহুত কথাই গুজৰি গুমৰি আছে এইখন মঞ্চ আজি পাতিম আপোনালোকৰ লগত আছে আমাৰ লগত বিগত বৰ্ষৰ বিহু সম্ৰাজ্ঞীও বিহু ভংগীমাক লৈ সময়ে সময়ে বহুতো বিতৰ্ক আৰু প্ৰশ্ন উত্থাপন কৰা হয় হঠাৎ যদি ময়ে প্ৰায় ২ কুৰি বছৰ বিহু নাচিছোঁ আজি আপোনালোকৰ আগত খোলাকৈ কৈ দিছোঁ প্ৰায় ২ কুৰি বছৰ বিহু নাচিছোঁ এই মুহূৰ্তত যদি কোনোবাই কৈ দিয়ে উক্ত কোনোবা এটা ভংগীমা নাই ধৰি লওক এইটো ভংগীমাই নাই বুলি কৈ দিয়াৰ লগে লগে যে এইটো ভংগীমা ব্যৱহাৰ কৰিব নালাগে প্ৰশ্ন উত্থাপিত হ'বনে মনত দৰ্শকৰো হ'ব আপোনালোকে দেখিছেনে এইটো ভংগীমা নাচনীয়ে নচা কিমান মান বছৰৰ পৰা দেখি আছে বাৰু কিমান মান বছৰৰ পৰা আপোনালোকে বিহু চাই আহিছে জন্মৰে পৰা আৰু জন্মৰে পৰা এইটো ভংগীমা দেখি আহিছে গগনাৰ বিশেষকৈ গগনা নাচত নাচে দুফালে দুচটি মাজতে এচটি উশাহৰ টিপতে বাওঁ তো হঠাৎ নোহোৱা হৈ যোৱা বুলি কোৱাৰ লগে লগে আচলতে বিহু নাচিবলৈ ভয় লগা নিচিনা হৈছে এনেকুৱা ধৰণৰ কথা আমি পাতি যাম পৰ্যায়ক্ৰমে আমি বিচাৰকৰ লগতো আলোচনা কৰিম বিহু নাচক লৈ পেলাই বা লোক সংস্কৃতিক লৈ পেলাই এতিয়া বহুতো সংগঠন আছে বা এনেকুৱা অনুষ্ঠান আছে সংগঠন বুলি ক'লে ভুল হ'ব অনুষ্ঠান আছে যিসকলে অহৰহ সাধনা কৰি আহিছে চেষ্টা কৰি আহিছে কেনেকৈ আমাৰ এই লোকনাচ লোক সংস্কৃতিক প্ৰকৃত ৰূপত আমি ধৰি ৰাখিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ সুৰক্ষিত কৰিব পাৰোঁ গতিকে মোৰ এতিয়াই অনুৰোধ যেতিয়াই আপোনালোকে কিবা তথ্য পায় হ'ব পাৰে মেডিকেল ছায়েন্সতো যেতিয়া সদায় দৰৱ সলনি হৈ থাকে সেই দৰৱ যেতিয়া সলনি হয় জাৰ্নেল বুলি কয় তাৰ মানে যিটো ৰিচাৰ্চ পেপাৰ সেই ৰিচাৰ্চ পেপাৰ দাখিল কৰে গতিকে আপোনালোকে হয়তো ক'ৰবাত গৱেষণা কৰিছে চুকে কোণে সোমাই অসমৰ বিহু নাচৰ বিষয়ে আপোনালোকে চৰ্চা কৰিছে গৱেষণা কৰিছে তাত হয়তো আপোনালোকে দেখিছে কিছুমান ভংগীমা আমাৰ নতুনকৈ সংযোজিত হৈছে হয়তো তাৰপিছত যদি আপোনালোকে হঠাৎ কৈ দিয়ে যে সেই ভংগীমা কেইটি নাই তেতিয়া অকণমান আমি যিসকল জড়িত হৈ আছোঁ অকণমান বিচলিত হৈ যাওঁ সেয়ে মোৰ আপোনালোকলৈ অনুৰোধ আপোনালোকৰ চেষ্টাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটি অনুৰোধ যেন এইবিলাক আচলতে এক আলোচনাৰ মাজত হওক
যিসকলে প্ৰকৃতাৰ্থত বিহু মাৰি আছে, বিহুৰ লগত জড়িত হৈ আছে, বিহুৱাসকলক মাতক, বিহুৱতীসকলক মাতক, বিহু সম্ৰাজ্ঞীসকল আছে, বৰ বিহুৱতীসকল আছে, সকলো আছে। সকলোৱে বহি আমাৰ বিশিষ্ট এই লোক সংস্কৃতিৰ সাধকসকল আছে। আমি একেলগে বহি আলোচনা কৰি যদি কিবা সাল সলনি কৰিবলৈ হয়, সেই আলোচনা আচলতে কৰিব পাৰোঁ। আৰু বিহু সম্ৰাজ্ঞীৰ এই উপাধিক লৈ পেলাইও আজি ২-৩ বছৰ মানৰ পৰা মই দেখি আহিছোঁ, আমি সকলোৱে আচলতে পৰিলক্ষিত কৰি আহিছোঁ যে সাংঘাতিক এটা বিহুৰ আগে আগে খুব সমালোচনাৰ পৰিৱেশ সৃষ্টি হয়। কিন্তু এইখিনিতে কওঁ যে যোৱা বছৰ নে তাৰ আগৰ বছৰ লোক সংস্কৃতিৰ গুৰুৰ উপাধিয়ে লাভ কৰিছে আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াই। তেখেতে কৈছিলে যে বিহু সম্ৰাজ্ঞী মানে কোনোবা দেশৰ সম্ৰাজ্ঞী নহয়, কোনোবা বিহু নাচৰ এটা সম্ৰাজ্ঞী, এটা খিতাপ ৰখা হৈছিলে। সেইটো উচিত নে অনুচিত সেয়া আমি ক'ব নোৱাৰিম, কিন্তু বিহু সম্ৰাজ্ঞীৰ উপাধিটোৱে জানো লোক সংস্কৃতিত কিবা অপসংস্কৃতি বা কিবা ব্যাঘাত জন্ম কৰিছে? আজি মই দৰ্শকক সুধিব বিচাৰিম যে বিহু সম্ৰাজ্ঞীৰ এই প্ৰতিযোগিতাই বা এই খিতাপে কেতিয়াবা আমাৰ লোক সংস্কৃতিক ম্লান পেলাবলৈ চেষ্টা কৰিছে নেকি বাৰু? কৰিছে নেকি বাৰু কওকচোন? নাই, নহয়নে? এইবাৰো দেখা গৈছিলে টিভি চেনেলত খুব বিতৰ্কৰ এক পৰিৱেশ, খুব টিভি চেনেলত আলোচনা হৈছিলে। তাত লতাশিল খেলপথাৰৰ কথা বাৰম্বাৰ উত্থাপিত হৈছিলে যে এই উপাধিক লৈ বহু প্ৰশ্ন উত্থাপন কৰা হৈছিলে। এইখিনিতে মই ধন্যবাদ জনাব বিচাৰিম বহু কেইগৰাকী লোক সংস্কৃতিৰ লগত বা বিহুৰ লগত জড়িত ব্যক্তিয়ে সেই অনুষ্ঠানত উপস্থিত থাকি আমি হয়তো সেইখিনি সময়ত ব্যস্ত হৈ আছিলোঁ আচলতে। হয় 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 ক'লো। হয় হয় বিহু 1985 চনত এই মঞ্চত হয় 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 আমি নিশ্চয়ভাৱে এয়া আলোচনা কৰিম। বিহু সম্ৰাজ্ঞী এইখন মঞ্চতে 1985 চনত আৰম্ভ হৈছিলে আৰু মই ধন্যবাদ জনাম সেই অনুষ্ঠানত বিহু সম্ৰাজ্ঞী বা গুৱাহাটী লতাশিল খেলপথাৰৰ গুৱাহাটী বিহু সন্মিলনীৰ হৈ 2009 চনৰ বিহু সম্ৰাজ্ঞী পাহাৰী বৰুৱা, 2005 চনৰ বিহু সম্ৰাজ্ঞী সংগীতা কাকতি, লগতে আছিলে বিহু সম্ৰাজ্ঞী ৰেখামণি কোচ বাইদেউ, বিহু সম্ৰাজ্ঞী গায়ত্ৰী কোঁৱৰ, বিহুৱা জয়ন্ত সোণোৱাল, জ্যেষ্ঠ বিহুৱা দীপজ্যোতি হাজৰিকা, দীপমণি চুতীয়া, জয়দীপ ডেকা, অংকুমণি আৰু লগতে আছিল আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ মাধুৰীমা চৌধুৰী বাইদেউ। এখেতসকলে মুক্ত কণ্ঠে তাৰ প্ৰতিবাদ কৰি বা এই যি গৰিমা, বিহু সম্ৰাজ্ঞীৰ যি গৰিমা, সেই অক্ষুণ্ণ ৰখাত আমাক যথেষ্ট মুক্ত কণ্ঠেৰে আমাৰ লগত সহযোগ কৰিছিলে বা আমাক প্ৰতিনিধিত্ব কৰিছিলে। গতিকে মই পাহাৰী আৰু সংগীতা কাকতিক এবাৰ পটককৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা আমি এখনি ফুলাম গামোচাৰে দুয়োগৰাকী বিহু সম্ৰাজ্ঞীক আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। (2007 আৰু 2009 চনৰ সংগীতা কাকতি আৰু পাহাৰী বৰুৱা এয়া মঞ্চত বিহু সম্ৰাজ্ঞী আমি দুয়োগৰাকীলৈ আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া গায়ত্ৰী ডেকা বাইদেউ আৰু বনলতা ডেকা ৰজা বাইদেৱে দুখনি বিহুৱান আমাৰ হৈ গুৱাহাটী বিহু সন্মিলনীৰ হৈ ইয়াৰ গৰিমা অক্ষুণ্ণ ৰখাত আমাৰ হৈ মাত মতাৰ বাবে ধন্যবাদ। আৰু সুন্দৰকৈ সকলোৱে প্ৰতিগৰাকী বিহু সম্ৰাজ্ঞী এই মঞ্চৰ পৰা
খিতাপ লাভ কৰা বিহু সম্ৰাজ্ঞীয়ে আজি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ যি এই লোক সংস্কৃতি কণ কণ আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বীজ ৰোপণ কৰিবলৈ যি অহৰহ তেওঁলোকে চেষ্টা কৰি আছে সেয়াত শলাগ লৈছোঁ আৰু ভগৱানৰ ওচৰত তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ